টিচাৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত যে শুনি আছো নাটো, এই নাটোনো কি? নাটো মানে হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। ইয়াক স্থাপন কৰা হৈছিল 1949 4 এপ্ৰিলত আৰু এই হ'ল 28খন ইউৰোপীয়ান দেশ আৰু 2খন নৰ্থ আমেৰিকান দেশৰ মাজত থকা এখন সামৰিক চুক্তি। ইয়াক দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে স্থাপন কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুজেল, বেলজিয়ামত। ৰাছিয়ানো নাটোক ইমান কিয় বেয়া পায় টিচাৰ? নাটোৰ আৰম্ভণিতে ইউনাইটেড ষ্টেটছ, কানাডা, ইটালী, ডেনমাৰ্ক আদিৰ দৰে মুখ্যতঃ 12খন দেশৰ দ্বাৰা হয় আৰু ইয়াৰ মুখ্য লক্ষ্য আছিল ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে নিজৰ স্থিতি সবল কৰা। নাটোৰ আৰ্টিকল 5 মতে যদি নাটোৰ 30খন দেশৰ যিকোনো এখন দেশৰ ওপৰত আন দেশৰ আক্ৰমণ হয় তেন্তে ইয়াক নাটোৰ ওপৰত কৰা আক্ৰমণ বুলি ধৰা হ'ব আৰু নাটোৰ সকলো সদস্যই মিলি সেই দেশৰ বিৰুদ্ধে যুদ্ধ কৰিব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে পৃথিৱীৰ দেশবোৰ দুটা ভাগত বিভক্ত হৈ গৈছিল। ইয়াত দ্য ইউনাইটেড ষ্টেটছ আৰু ছোভিয়েট ইউনিয়ন ছুপাৰ পাৱাৰ আছিল। কিন্তু 25 ডিচেম্বৰ 1991 চনত ছোভিয়েট ইউনিয়ন 15খন দেশত বিভক্ত হৈ গ'ল আৰু যাৰ কাৰণে ৰাছিয়াৰ শক্তি বহুখিনি কমি আহিল। ফলত ইউএছ ছুপাৰ পাৱাৰ হিচাপে থাকি গ'ল আৰু এতিয়া ইউএছৰ নেতৃত্বত নাটোৱে লাহে লাহে নিজৰ এক্সপানশ্যন আৰম্ভ কৰিলে, য'ত নেকি এস্তোনিয়া, লাটভিয়া, উথুৱানিয়া আদিৰ দৰে ছোভিয়েট ইউনিয়নৰ পৰা ওলাই অহা দেশবোৰো নাটোক জইন কৰিলে ৰাছিয়াৰ বিৰুদ্ধে গৈ। 2008ত জৰ্জিয়া, ইউক্ৰেইনকো নাটোৰ মেম্বাৰশ্বিপ অফাৰ হ'ল, কিন্তু তেতিয়া ইউক্ৰেইনে জইন নকৰিলে। কিন্তু এতিয়া ইউক্ৰেইনে নাটোৰ লগত জইন কৰিব বিচাৰিছে। টিচাৰ ইয়াতনো ৰাছিয়াৰ অশান্তি কি কাৰণ হ'ল? ইউক্ৰেইনে নাটোত জইন কৰিব বিচাৰিছে, কৰক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ অসন্তুষ্টিৰ কাৰণ হ'ল যে ৰাছিয়াই নাটোৰ এক্সপানশ্যন ৰখাব বিচাৰিছে, যিহেতু ৰাছিয়া আৰু ইউএছ সম্পূৰ্ণ বিৰোধী আৰু ৰাছিয়াই কেতিয়াও নিবিচাৰিব যে ইউএছৰ নেতৃত্বত নাটো ইয়াৰ দেশৰ বৰ্ডাৰ পাবহি। সেইকাৰণে ৰাছিয়াৰ প্ৰেছিডেণ্ট পুটিনে কৈছিল যে ইউএছ আমাৰ দুৱাৰদলিত। ইউক্ৰেইনে নাটো জইন কৰিলে ৰাছিয়া ইউএছৰ দ্বাৰা চাৰিওফালৰ পৰা আগুৰি থাকিব। তেন্তে এতিয়া ৰাছিয়াইনো কি বিচাৰিছে? কিহৰ কাৰণে যুদ্ধ কৰি আছে? ৰাছিয়াই বিচাৰিছে যে নাটোৱে নিজৰ এক্সপানশ্যন বন্ধ কৰিব লাগে আৰু ইউক্ৰেইনে নাটোৰ মেম্বাৰশ্বিপ দিব নালাগে। লগতে পুটিনে এইটোও কৈছে যে 1997 চনৰ আগত জইন কৰা দেশবোৰেহে নাটোৰ মেম্বাৰশ্বিপ পাব লাগে। কথাটো অৱশ্যে হয়, ইউক্ৰেইন ৰাছিয়া ভাৰতৰ পৰা প্ৰায় 4000 কিলোমিটাৰ নিলগত, কিন্তু এই গ্ল'বেলাইজ আৰু হাইলি ইণ্টাৰকানেক্টেড পৃথিৱীত ভাৰত এই বিপদৰ পৰা বাচি থাকিব নোৱাৰে। যোৱা 2 বছৰত ভাৰতে প্ৰায় 2 মিলিয়ন টন ছানফ্লাৱাৰ অইল আমদানি কৰিছিল আৰু ইয়াৰে 70% আহিছিল ইউক্ৰেইনৰ পৰা। আৰু যিহেতু ভাৰতৰ নিজৰ কোনো ক্ৰুড অইলৰ ভাণ্ডাৰ নাই আৰু ক্ৰুড অইলৰ 90% আমদানি কৰে। যোৱা বছৰ ক্ৰুড অইলৰ এভাৰেজ প্ৰাইচ আছিল $81.5 পাৰ বেৰেল আৰু এই ৰাছিয়া ইউক্ৰেইনে যুদ্ধই ক্ৰুড অইলৰ দাম বঢ়াই $120 পাৰ বেৰেল কৰিলেগৈ। গতিকে এই হিচাপত চাবলৈ গ'লে পেট্ৰল ডিজেলৰ মূল্য 15 টকামান বাঢ়িব লাগে। কিন্তু টিচাৰ পেট্ৰল ডিজেলৰ মূল্যটো এতিয়া বঢ়া নাই, কালি দেউতাই মাক কৈ থকা শুনিছিলোঁ। তাৰ কাৰণ হৈছে ইউপি নিচিনা ৰাজ্যবোৰত এতিয়া ইলেকশ্যন চলি আছে আৰু 7 মাৰ্চত এই ইলেকশ্যন শেষ হ'ব। গতিকে ইলেকশ্যনৰ পিছতেই হয়তো পেট্ৰল ডিজেলৰ মূল্য বাঢ়িবলৈ আৰম্ভ কৰিব। হ'ব চিন্তু, আজিলৈ থাকিবলৈ দে, পিছৰখিনি নেক্সট ক্লাছত আলোচনা কৰিম। সেইটো আমাৰ দৰ্শকসকলেহে জানে, তেওঁলোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিলে বহুত সোনকালে ইয়াৰ পিছৰ ক্লাছটো হ'ব। চিন্তু, আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব মোক, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পিছৰ ক্লাছটো অলপ সোনকালে আৰম্ভ কৰোঁ।